আসসালামু আলাইকুম। আপুনি কেতিয়া ভাবিছে নেকি যে মানুহ মৰাৰ পিছত কবৰত কি ঘটে সেই মানুহৰ লগত? যেতিয়া মানুহ মৰাৰ পিছত সিহঁতৰ লাশক কবৰত ৰখা হয়, তাৰপিছত যেতিয়া আমি সকলো তাক অকলে কবৰস্থানত ৰখাই উভতি ঘূৰি আহোঁ, তেতিয়া কবৰত তাৰ লগত কি আৰম্ভ হয় সেইটো আমি সকলো নাজানো। কি কবৰত ঘটে, কি প্ৰশ্ন কয়। আজিৰ এই ভিডিঅ'ত আমি ক'ম যে কবৰত লাশ ৰখাৰ পিছত ফেৰেস্তা আহি কি সোধে আৰু কি ক'ব লাগে আৰু কি কাম কৰিলে আমি কবৰৰ আজাবৰ পৰা ৰক্ষা পাম। ভিডিঅ'টো শেষলৈ চাব, কিন্তু শেষত আমি ক'ম যে কবৰৰ আজাবৰ পৰা আমি কি কাম কৰিলে ৰক্ষা পাম। যেতিয়া মানুহ মৃত্যুবৰণ কৰে তেতিয়া তাৰ আত্মাটো তাৰ শৰীৰৰ পৰা ওলাই যায়। যদি সেই মানুহটো নেককাৰ হয়, তেতিয়া সেই মানুহৰ শৰীৰৰ পৰা তাৰ ৰুহটো এটা সুগন্ধি তেনেকুৱা ওলায়। সুগন্ধি যেনেকুৱা শৰীৰৰ পৰা ওলাই যায়, ঠিক তেনেকুৱাই তাৰ শৰীৰৰ পৰা তাৰ ৰুহটো ওলাই যায়। আৰু যদি সেই মানুহটো বদকাৰ হয়, আল্লাহ নমাজ নপঢ়ে, ৰোজা নাৰাখে, আল্লাহৰ কোৰাণৰ মোতাবেক নচলে, তেনেহ'লে সেই মানুহৰ ৰুহটো এনেকুৱা ওলায় যে আজাব ওলাইছে, খুব কষ্টৰ দ্বাৰা সিহঁতৰ ৰুহটো ওলায় সিহঁতৰ শৰীৰৰ পৰা। যেতিয়া আমালোক সকলো সেই লাশক কবৰত ৰাখি থৈ আহোঁ, তেতিয়া সেই লাশ শুনে। আমি যে খোজকাঢ়ি আহি আছোঁ, সেই খোজকাঢ়িৰ শব্দটো সিহঁতে শুনি পায়। একবাৰ ভাবি চাওকচোন, যেতিয়া নেকি আমাৰ আত্মীয়সকল মোক কবৰস্থানত অকলে ৰাখি আহিব, তেতিয়া আমাৰ কি অৱস্থা হ'ব একবাৰ ভাবি চাওক। তাৰপিছত কবৰস্থানত দুজন ফেৰেস্তা আহে। দুজন ফেৰেস্তা আহে। তেওঁলোকৰ নাম হৈছে মুনকাৰ আৰু নাকিৰ। সেই দুজন ফেৰেস্তা কবৰস্থানত আহি পেলাই সেই মানুহক বহুৱাই সেই মানুহক 3টা সৱাল কৰে। প্ৰথম সৱালটো হৈছে যে তোমাৰ ৰব কোন হয়। তাৰপিছত 2 নম্বৰ সৱাল হৈছে তোমাৰ দিন কি। 3 নম্বৰ সৱাল হৈছে তোমাৰ নবী কোন। যদি মানুহজন সঁচাকৈ মুমিন আৰু ইমানদাৰ হয়, তেনেহ'লে সেই মানুহজন বহুত সহজ সৰলভাৱে জবাব দিব পাৰিব। তেতিয়া তেওঁ ক'ব যে মোৰ ৰব হৈছে আল্লাহ তাআলা, আৰু মোৰ দিন হৈছে ইছলাম, আৰু মোৰ নবী হৈছে হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। তাৰপিছত তেওঁৰ কবৰস্থানৰ লগত জান্নাতৰ এটা জালানা খুলি দেৱা হ'ব। জান্নাতৰ পৰা খুশবু তেওঁৰ কবৰত আহিব। সেই কবৰস্থানৰ পৰা জান্নাতৰ এশ আৰাম ল'ব পাৰিব আৰু তেওঁ শান্তি অনুভৱ কৰিব। আৰু গুনাহগাৰ মানুহৰ অৱস্থা কি হ'ব? যদি তেওঁ দুনিয়াত নমাজ নপঢ়ে, কোৰাণ নপঢ়ে, দান সৎকা নকৰে, তেনেহ'লে তেওঁ যেতিয়া নেকি ফেৰেস্তাসকলে আহি সৱাল কৰিব যে তোমাৰ ৰব কোন, তোমাৰ দিন কি, তোমাৰ নবী কোন, তেতিয়া তেওঁ ক'ব তেওঁ ক'ব মই এইবিলাক নাজানো, মই এইবিলাক শুনা নাই, মানুহে যি কৈছে মই সেইটো কৰিছোঁ। তেতিয়া ফেৰেস্তাসকলে তেওঁৰ কবৰস্থানৰ লগত জাহান্নামৰ কানেকশ্যন কৰি দিয়ে। জাহান্নামৰ লগত এটা জালানা খুলি দেৱা হ'ব। তেতিয়া তাৰ কবৰত জাহান্নামৰ পৰা আজাব আহিব, আৰু সেই জাহান্নামৰ আজাবতেই কিয়ামতৰ আগপৰ্যন্ত থাকিব লাগিব। আৰু যেতিয়া নেকি কিয়ামত হ'ব, তাৰ পিছতে হ'ব? তাৰ আজাব হ'ব। কবৰৰ আজাব সত্য না মিথ্যা? আল্লাহ তাআলা কোৰাণত কৈছে যে যি নেকি আমাৰ কথা মোতাবেক নচলে, আমাৰ কোৰাণ মোতাবেক নচলে, তেওঁৰ কাৰণে আল্লাহ কৈছে ইন্না আযাবি লাশাদীদ। কিন্তু আল্লাহৰ আজাব বহুত ভয়ংকৰ। সেইকাৰণে বহু উলামা কৈছে যে কবৰৰ আজাব একেবাৰে সত্য হয়। কবৰৰ আজাবৰ পৰা কেনেকৈ ৰক্ষা পাম? প্ৰথম হৈছে 5 ওয়াক্ত নামাজ পঢ়িব লাগিব। দ্বিতীয়টো হৈছে কোৰাণ তেলাওয়াত কৰিব লাগিব। 3 নম্বৰ হৈছে দান সৎকা কৰিব লাগিব। 4ৰ্থ নম্বৰ হৈছে মানুহৰ লগত ভাল আচৰণ কৰিব লাগিব। 5ম নম্বৰ হৈছে গুনাহৰ পৰা দূৰত থাকিব লাগিব।
আৰু 6 নম্বৰ হৈছে আল্লাহৰ লগত কাকো শৰীক নকৰিব। বিশেষকৈ সূৰা মুল্ক তিলাৱত কৰিলে কবৰৰ পৰা ৰক্ষা পোৱা যায়, হাদিছত কোৱা হৈছে। বন্ধুসকল, এই দুনিয়া অস্থায়ী। এদিন আমালোক সকলো কবৰস্থানত যাব লাগিব। সেইকাৰণে আমালোক সকলো নামাজ 5 ওয়াক্ত নামাজ পঢ়ক, কোৰআন তেলাওয়াত কৰক আৰু গুনাহৰ পৰা দূৰত থাকক আৰু ভাল কামত লাগি থাকক আৰু আল্লাহৰ ওচৰত ক্ষমা বিচাৰক। আল্লাহ পাক আমালোক সকলোৱে কবৰৰ আজাবৰ পৰা ৰক্ষা কৰক। আমিন। আসসালামু আলাইকুম।